যিমান মিয়াৰ বজাৰসমূহ আছে চব উচ্ছেদ কৰি দিব লাগে। ইয়াত মিয়াৰ বজাৰ নালাগে। आज तक कोई माइका लाल पैदा नहीं हुआ जो असम से मियाँ को हटाएगा, असम से बंगाली को हटाएगा। ठीक है, ये तेरा बाप का रस नहीं है, ये तेरा बाप का रस नहीं है। पता नहीं इंडिया की पाक सर जमीन पर तेरा जैसा नापाक कैसा पैदा हो गया। बाकी सूर्य भाई बोल दो। शुक्र करके तू मेहमान है इसलिए बच गया, नहीं तो लात घूंसों की मशीन में डालकर पीस पीस कर तेरा कीमा बना देता। चला जा मेरे हिंदुस्तान से, दफा हो। दीपांकर नाथ, कान खोल के सुन लो, अभी भी वक्त है भाई, सुधर जा। अभी भी वक्त है, सुधर जा, वरना हालात ऐसा कर देंगे, ना तो पेशाब करने का लायक रहेगा, ना तो हगने का लायक रहेगा, ना तो खाने का लायक रहेगा। ठीक है, अभी भी वक्त है भाई, सुधर जा, सुधर जा। খেদা খোৱা বঙালী কুকুৰৰ ইমান দপদপনি অসমত নচলাবি, কাৰণ অসমখন তহঁতৰ বাপেৰৰ সম্পত্তি নহয়। এইজন মহাপণ্ডিতৰ নাম হল দীপাংকৰ নাথ, আৰু এই মহাপণ্ডিতে কৈ আছে মিয়াৰ বজাৰ বোলে উচ্ছেদ কৰি দিব লাগে আৰু বেংগলীক বোলে বাংলাদেশত পঠাব লাগে। দীপাংকৰ নাথ শুন, তোক কৈছো তোৰ বাপেৰৰ নহয়, তোৰ বাপেৰৰ নহয় এইখন অসম। এই অসমখন তোৰ পৈতৃক সম্পত্তি নহয়। এই অসমখনত তোৰো যিমান অধিকাৰ আছে আমাৰো ইমানে অধিকাৰ আছে, বেংগলীৰো ইমানে অধিকাৰ আছে, বড়োৰো ইমানে অধিকাৰ আছে। বুজি পাইছ? কেলা তোৰ পৈতৃক সম্পত্তি নহয়, তই মিয়াক উচ্ছেদ কৰিবি, তই বেংগলীক বাংলাদেশত পঠাবি। দীপাংকৰ নাথ, তোক কৈছো এনেকুৱা মন্তব্য নেক্সট টাইম নকৰিবি, নহলি দুই কাণৰ এংগলত দুটা মাৰিম 90 ডিগ্ৰীৰ। বুজি পাইছ? আৰু ক'ত যাই পৰি থাকবি তই নিজেও ক'ব নোৱাৰিবি। কেলা কোটিত 25 গ্ৰাম মাংস নাই, কেলা ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আহিছা, মিয়াক খেদিবি, বেংগলীক খেদিবি। কেলা এইখন তোৰ বাপেৰৰ নহয়, তোৰ বাপেৰৰ নহয়। তোৰ যদি বাপৰ দম আছে একবাৰ মিয়া বেংগলীক খেদি দেখাই দিয়া। তোৰ যদি বাপৰ দম আছে, তোক কৈছো অপেন চ্যালেঞ্জ কৰিছো, তোৰ যদি বাপৰ দম আছে একবাৰ খেদি দেখাই দিয়া। আৰু যদি নেক্সট বাৰ এনেকুৱা মন্তব্য কৰা তোক চুচুৰাই চুচুৰাই পিটিম। তোক কৈছো চুচুৰাই চুচুৰাই পিটিম। দীপাংকৰ নাথ, তোক কৈছো এইখন অসমখন তোৰ বাপেৰৰ হয়। কেলা কেলা তোৰ দেহাত 25 গ্ৰাম মাংস নাই, কেলা তই ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আহিছা, তই মিয়াক খেদিবি, তই বেংগলীক খেদিবি। কেলা 25 গ্ৰাম মাংস নাই, 3.5 কেজি হাড্ডি আছে, 25 গ্ৰাম মাংস নাই কিজানি তোৰ দেহত, কেলা তই মিয়াক খেদিবি। দীপাংকৰ নাথ, তোক কৈছো এনেকুৱা মন্তব্য নেক্সট টাইম নকৰিবি। তো গাইজ, এইটো মোৰ নিউ ফেচবুক পেজ, আজিৰ পৰা এইটো পেজত ভিডিঅ' পাবা। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে দীপাংকৰ নাথ নামৰ ভণ্ডটোৱে আজিৰ এই ভিডিঅ'টো পায়।